নমস্কাৰ বন্ধুসকল, চি হেল্পাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমি আলোচনা কৰি আছোঁ আপকামিং এক্সাম কিছুমানৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন, যিহেতু DHS DME বা APDCL আয়ুষৰ এনেকুৱা কিছুমান পৰীক্ষা আহিছে, গতিকে তাৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আলোচনা কৰি আছোঁ। দুটা পাৰ্ট হৈ গ'ল আৰু নেক্সট পাৰ্ট এতিয়া আলোচনা কৰিছোঁ। 3 নম্বৰ পাৰ্ট আজি আলোচনা কৰিম আৰু ফাইভাৰ টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট, 4th গ্ৰেডৰ ফাইভাৰ টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনো কিছুমান আলোচনা কৰিছোঁ। 10টা পাৰ্ট আলোচনা কৰিছোঁ, যদি বিচাৰে চাব পৰাকৈ। গতিকে আজি 3 নম্বৰ পাৰ্টটো আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। ফাৰ্ষ্ট কুৱেশ্যন আছে, স্কটলেণ্ড অফ আছাম বুলি কোনখন ঠাইক কোৱা হয়? স্কটলেণ্ড অফ আছাম বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব হাফলং। হাফলঙক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়। বা কুৱেশ্যনটো ইংলিছত এনেদৰে সুধিব পাৰে, হুইচ চিটি ইজ ন'ন এজ স্কটলেণ্ড অফ আছাম বুলি। হুইচ চিটি ইজ ন'ন এজ স্কটলেণ্ড অফ আছাম বুলি ইংলিছত সুধিব পাৰে। মই শ্বৰ্টকৈ দিছোঁ কুৱেশ্যনটো বাৰু। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, মানচেষ্টাৰ অফ আছাম বুলি কোনখন ঠাইক কোৱা হয়? বা হুইচ চিটি ইজ বা হুইচ প্লেচ ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম বুলি যদি সোধে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব শুৱালকুছি বা শুৱালকুছি। মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয় শুৱালকুছি, কাৰণ শুৱালকুছি হৈছে অসমৰ একমাত্ৰ ঠাই য'ত পাট মুগা কাপোৰৰ কাৰণে বিখ্যাত। গতিকে অসমৰ মানচেষ্টাৰ বুলি যদি সোধে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব শুৱালকুছি। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, অইল চিটি অফ আছাম। হুইচ চিটি ইজ ন'ন এজ অইল চিটি অফ আছাম বুলি যদি সোধে, হুইচ চিটি ইজ ন'ন এজ অইল চিটি অফ আছাম। বা অসমৰ তৈল নগৰী বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব ডিগবৈ। ডিগবৈক অসমৰ তৈল নগৰী বুলি কোৱা হয়, গতিকে মনত ৰাখিব। আৰু ডিগবৈ ৰিফাইনাৰী কেতিয়া স্থাপন হৈছিল বুলি সোধে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 1901 চনত। আৰু ডিগবৈ তেল শোধনাগাৰটো হৈছে ভাৰতবৰ্ষৰ বুলিয়ে নহয় এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ। ডিগবৈ স্থাপন কৰা হৈছিল 1901 চনত। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, টি কেপিটেল অফ আছাম বুলি কোনখন ঠাইক জনা যায়? বা চাহৰ ৰাজধানী বুলি অসমৰ কোনখন ঠাইক জনা যায়? ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব যোৰহাট। যোৰহাটক চাহৰ ৰাজধানী বা টি কেপিটেল অফ আছাম বুলি কোৱা হয়, মনত ৰাখিব। যোৰহাট হৈছে অসমৰ চাহৰ ৰাজধানী, মনত ৰাখিব। টি কেপিটেল অফ আছাম যোৰহাট। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, কালচাৰেল কেপিটেল অফ আছাম বুলি কোনখন ঠাইক কোৱা হয়? সাংস্কৃতিক ৰাজধানী বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়, কাৰণ যোৰহাটতে আগতে যিহেতু যোৰহাট ডিষ্ট্ৰিক্টতে মাজুলীখন আছিল, গতিকে মাজুলীখন বিভিন্ন ধৰণৰ সংস্কৃতি আছে, গতিকে সেইকাৰণে যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হৈছিল বা কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হৈছিল, এতিয়াও কোৱা হয় বাৰু। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, দ্য বেল মেটেল ইণ্ডাষ্ট্ৰি অফ আছাম বুলি কোনখন ঠাইক কোৱা হয়? বেল মেটেল ইণ্ডাষ্ট্ৰি বুলি মানে কাঁহ শিল্পৰ উদ্যোগ বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ কাঁহ শিল্পৰ উদ্যোগ নামেৰে কোনখন ঠাইক জনা যায়? ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব সৰ্থেবাৰী। সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ উদ্যোগ হিচাপে জনা যায়, আৰু ইংলিছত কয় দ্য বেল মেটেল ইণ্ডাষ্ট্ৰি। দ্য বেল মেটেল ইণ্ডাষ্ট্ৰি বুলি কোৱা হয় ইংলিছত, আৰু অসমীয়াত হৈছে কাঁহ শিল্পৰ উদ্যোগ, মনত ৰাখিব। কাঁহ শিল্পৰ উদ্যোগ কৰিছে সৰ্থেবাৰী। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, চিটি অফ ইটাৰনেল ৰোমাঞ্চ। চিটি অফ ইটাৰনেল ৰোমাঞ্চ নামেৰে অসমৰ কোনখন ঠাইক জনা যায়? চিটি অফ ইটাৰনেল ৰোমাঞ্চ হিচাপে কোনখন ঠাইক জনা যায় অসমৰ? ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব তেজপুৰ। তেজপুৰৰ কাহিনী, তেজপুৰৰ লগত বিভিন্ন ধৰণৰ কাহিনী জড়িত হৈ আছে, গতিকে সেইকাৰণে তেজপুৰক ইটাৰনেল ৰোমাঞ্চ চিটি অফ ইটাৰনেল ৰোমাঞ্চ বুলি জনা যায়। আৰু তাৰপিছত নেক্সট কুৱেশ্যন আছে, হুইচ চিটি ইজ ন'ন এজ গেটৱে টু দ্য নৰ্থ ইষ্ট। হুইচ চিটি ইজ ন'ন এজ গেটৱে টু দ্য নৰ্থ ইষ্ট। ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোনখন ঠাইক কোৱা হয়? সেইটো হৈছে গুৱাহাটী। গুৱাহাটী আৰু হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ মেইন চিটি হৈছে গুৱাহাটী, আৰু গুৱাহাটীৰ যদি পুৰণি নাম সোধা হয়, পুৰণি নামটো হৈছে প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাগজ্যোতিষপুৰ নামটো কিহৰ কাৰণে আছিল বুলি যদি সোধে, তাৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব পুৰণি কালত যিহেতু গুৱাহাটীত কামৰূপ ডিষ্ট্ৰিক্টত, কামৰূপ জিলাখনত পুৰণি কালৰ পৰাই জ্যোতিষশাস্ত্ৰত পাকৈত আছিল, যাৰ কাৰণে প্ৰাগজ্যোতিষপুৰ নাম ৰখা হৈছিল কামৰূপৰ, মনত ৰাখিব এইটো। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া। এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ কোনখন বুলি যদি সোধে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব জাগিৰোড। আৰু জাগিৰোড ক'ত আছে? জাগিৰোড আছে অসমত, গতিকে অসমৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ বুলি ক'লে জাগিৰোডে হ'ব, গতিকে এইটো মনত ৰাখিব লাগে। অকল অসমৰ বুলিয়ে নহয়, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে জাগিৰোডত, মনত ৰাখিব। এইটো অসমৰ ঠাই হয়, কিন্তু এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ হয় শুকান মাছৰ বজাৰ ক'ত? জাগিৰোডত, মনত ৰাখিব। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, ৰংঘৰ ৱাজ বুইল্ড বাই। ৰংঘৰ কোনে সাজিছিল বুলি যদি সোধে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ কেতিয়াবা দুটা হৈ যাব পাৰে, কেতিয়াবা ৰুদ্ৰসিংহ লিখিব লাগিব হ'ব পাৰে, কেতিয়াবা প্ৰমত্ত সিংহ লিখিব লাগিব হ'ব পাৰে। কাৰণ এই কুৱেশ্যনটোৰ লগত কথা হ'ব যে ৰংঘৰ কোনে সজাইছিল বুলি যদি সোধে, ৰংঘৰ প্ৰথম কোনে সজাইছিল বুলি যদি সোধে, ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৰুদ্ৰসিংহ। কিন্তু ৰংঘৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল বুলি যদি সোধে, তেতিয়া সেইটো হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহ ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰিছিল, তেওঁ এতিয়া যিটো ৰংঘৰ বৰ্তমান আছে সেইটো হৈছে প্ৰমত্ত সিংহই বনোৱা, কিন্তু যিটো ৰংঘৰ প্ৰথমতে স্থাপন কৰা হৈছিল সেইটো ভাবিছিল ৰুদ্ৰসিংহই। সেইটো তেতিয়া বাঁহ আৰু কাঠেৰে বনোৱা হৈছিল সেই ৰংঘৰটো, কিন্তু বৰ্তমান যিটো ৰংঘৰ আছে সেইটো হৈছে প্ৰমত্ত সিংহই সজোৱা ৰংঘৰটো। গতিকে
ৰংঘৰ কোনে সাজিছিল বুলি যদি সোধে অপশ্যনত যদি ৰুদ্ৰসিংহ থাকে ৰুদ্ৰসিংহ হ'ব আৰু পুনৰ নিৰ্মাণ কোনে কৰিছিল বুলি যদি ডাইৰেক্ট সোধে তেতিয়া হ'ব সেইটো প্ৰমত্ত সিংহ হ'ব ডাইৰেক্ট আৰু যদি ৰংঘৰ কোনে সাজিছিল বুলি যদি সোধে তেনেহ'লে অপশ্যনত যদি ৰুদ্ৰসিংহ নাথাকে এনচাৰ যদি প্ৰমত্ত সিংহ থাকে তেনেহ'লে এনচাৰটো প্ৰমত্ত সিংহ লিখিলে এনচাৰটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কুৱেশ্যন আছে ষ্টেট এনিমেল অফ আছাম ষ্টেট এনিমেল অফ আছাম অসমৰ ৰাজ্যিক জন্তু কি বুলি যদি সোধে ইয়াৰতো সম্পূৰ্ণ শুদ্ধ এনচাৰটো সকলোৱে জানে ওৱান হৰ্ণ ৰাইনো মানে এশিঙীয়া গঁড় কিন্তু এইটো কুৱেশ্যন দিয়াৰ অন্য এটা কাৰণ আছে এইটো কুৱেশ্যনৰ মানে যেতিয়া প্ৰশ্নটো সুধিব তেতিয়া হয়তো অপশ্যনত ওৱান হৰ্ণ ৰাইনো নাথাকে ইণ্ডিয়ান ৰাইনোচৰাছ থাকিব যাৰ ফলত বহুতৰ এনচাৰটো দিয়াত প্ৰব্লেম হৈ যাব কিন্তু মানে ওৱান হৰ্ণ ৰাইনোটো অসমৰ ওৱান হৰ্ণ ৰাইনো হ'ব লাগে ইণ্ডিয়ান ৰাইনোচৰাছটো নহয় গতিকে অপশ্যনত তেওঁলোকে নান মাৰিব বা নান অফ টাইপ অফ মাৰি দিব যাৰ ফলত এনচাৰটো ভুল হৈ যাব গতিকে কিন্তু ওৱান হৰ্ণ ৰাইনো বা ইণ্ডিয়ান ৰাইনোচৰাছ একেই বস্তু কাৰণ একেটাই কাৰণ ইণ্ডিয়াত কেৱল এশিঙীয়া গঁড়ে আছে মানে ওৱান হৰ্ণ ৰাইনো আছে ইণ্ডিয়াত দুশিঙীয়া গঁড় নাই টু হৰ্ণ ৰাইনো ইণ্ডিয়াত নাই গতিকে ইণ্ডিয়ান ৰাইনোচৰাছ যদি অপশ্যনত থাকে ওৱান হৰ্ণ ৰাইনো যদি নাথাকে তেনে ইণ্ডিয়ান ৰাইনোচৰাছটো হ'ব শুদ্ধ এনচাৰ আৰু ওৱান হৰ্ণ ৰাইনো থাকিলে সেইটোৱে শুদ্ধ এনচাৰ বাৰু কিন্তু এইটো তাতে ভুল কানো নকৰে সেইকাৰণে এই কুৱেশ্যনটো দি দিছোঁ আজি এই পাৰ্টত এতিয়ালৈকে 11টা কুৱেশ্যন আলোচনা কৰিলোঁ টোটেল 3টা পাৰ্ট আলোচনা কৰা হ'ল গতিকে 3টা পাৰ্টত প্ৰায় 30টা কুৱেশ্যন আলোচনা কৰা হৈছে হয়তো কিছুমান বস্তু মোৰ ভুল থাকিব পাৰে ভুল থাকিলে যদি আপোনালোকে ভুলটো ধৰা পৰে আপোনালোকৰ মনত যদি ভুলটো ধৰা পৰে তেনেহ'লে কমেণ্ট কৰি জনাব মই ভুলটো শুধৰাই ল'ম আপোনালোকক আকৌ ভালকৈ বনাই দিম গতিকে শুধৰাই ল'ম মোৰটো গতিকে মোৰো ভুল হ'ব পাৰে আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ন'টিফিকেশ্যন অল কৰি দিব যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ ন'টিফিকেশ্যন পাই যায় আৰু যদি কোনোবাই গ্ৰেড 4 ভাইভা টেষ্টৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন বনাইছিলোঁ যদি আপোনালোকে চাব ইচ্ছা কৰে তেনেহ'লে গৈ চাব পাৰা বা কাট অফৰ ওপৰত ফাইনেল কাট অফ লিষ্টখন কেনেকুৱা হ'ব পাৰে কিমান মাৰ্কৰ ফাইনেল কাট অফ লিষ্টখন হ'ব পাৰে সেই বিষয়ে যদি ইচ্ছা কৰা চাবলৈ তেনেহ'লে চেনেলত ভিডিঅ' আপলোড কৰা আছে ভিডিঅ'ত গৈ চাব পাৰা আপোনালোকে গতিকে এইখিনি আছিল আপোনালোক জনাবলগীয়া গতিকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ